মৰ্নিং গাইজ আজি নতুন এটা ভিডিঅ'লৈ মই পুনৰ আহি গ'লোঁ আপোনালোকৰ সন্মুখলৈ। মোৰ যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেন্তে গম পাইছে চাগে মই ঘৰত নাই, মই মহাহঁতৰ ঘৰত আছিলোঁ আৰু মই আজিও মহাহঁতৰ ঘৰতে আছোঁ। আৰু এতিয়া বাজিছে পুৱা 6 আৰু 6 বজাতে উঠিলোঁ। উঠি এয়া চাওক ৰাতিপুৱাৰ পৰিৱেশ। তাৰপিছত এতিয়া মই আহি মহাহঁতৰ শাক পাচলিৰ বাগানখনলৈ যাম। বাগান মানে কি বাৰী আৰু তেওঁলোকে ঘৰত খাবলৈও কৰে আৰু যিকেইটা বাচি যায় সেইকেইটা বিক্ৰীও কৰে। তাৰপাছত তেওঁলোকৰ 4-5খনমান বাৰী আছে, মানে ধৰক মহায়ে এখন কৰে, মাহীয়ে এখন কৰে, তাৰপিছত আকৌ ককা এটা আছে। তেওঁলোকে মানে ব্যক্তিভেদে বেলেগ বেলেগ বাৰী। তো ব'লক আজি তেওঁলোকৰ পাচলিৰ বাগানলৈ যাওঁ, বাৰীলৈ যাওঁ আৰু আপোনালোকেও চাই থাকিব। বহুত ফ্ৰেছ তাজা তাজা চব্জি আছে তেওঁলোকৰ। তেনে ব'লক ভিডিঅ'টো অলপ পলম নকৰি আৰম্ভ কৰোঁ। বাৰীৰ ভিতৰলৈ যোৱাৰ আগতে প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ এইজোপা তিতা গছ। এইজোপা তিতা গছ বুলি নিজে গজা, মানে কোনো ৰোৱা নহয়, নিজে গজিছে আৰু নিজে বগাই গৈছে এনেকৈ। চাওকচোন কিমান ধুনীয়াকৈ এয়া লাগি আছে, পকিও গৈছে। আৰু পকা মানে কি তেওঁলোকে সদায় ছিঙিব নোৱাৰে যে, সেইকাৰণে কিছুমান পকি গৈছে। আৰু চাওক ৰুলেতো নহয়, কিন্তু নিজে ৰোৱাবোৰ এনেকৈ ধুনীয়াকৈ হয়। এতিয়া আমি বাৰীলৈ সোমাই যাম। আগে আগে মাহী গৈছে আৰু পিছে পিছে মই যাম। আৰু বাৰীলৈ প্ৰথম সোমাই গ'লেই পায় এজোপা ডালিম গছ, আৰু এই ডালিমকেইটা চাওক কি ধুনীয়াকৈ লাগি আছে। আৰু মই ইয়াৰে এটা ডালিম আজি ছিঙিব লাগিব। চাওক কি ধুনীয়া। আৰু তিতা কেৰেলা গছজোপা এই ডালিমতে বগাই আছে। চাওক মাহী তিতা ছিঙা আৰম্ভ কৰিলেই। আৰু এইখনে হ'ল তিতাৰ চাং, তিতা কেৰেলাৰ চাং। আৰু মই এতিয়া তিতা কেৰেলা চাংখন এনেকৈ দেখুৱাই দিছোঁ। চাওক এতিয়া গছবোৰ পুৰণা হৈছে, মানে অলপ বাৰিষা পানী চানীও পাইছে। আৰু মই তিতাৰ চাঙেদি সোমাই আহিলোঁ ভিতৰলৈ। এতিয়া মই ছিঙিম তিতা। আৰু কিছুমান তিতা ইমান ওপৰত লাগি আছে, মই ছিঙিবলৈ বহুত অসুবিধা হৈছে, তথাপিও ছিঙিছোঁ। আৰু তিতা ছিঙি হোৱাৰ পিছতে এইফাললৈ আছে এখন কি কয় ভেন্দিৰ বাৰী। চাওক ধুনীয়াকৈ ভেন্দি লাগি আছে এইবোৰ। আৰু এতিয়া মাহীয়ে এয়া ভেন্দি ছিঙি আছে। ময়ো ভেন্দি ছিঙাত লাগি গ'লোঁ এতিয়া। আৰু ভেন্দিবোৰ সদায় ছিঙিব লগা হয়, এদিন নিছিঙিলে পুৰঠ হৈ যায়। আৰু তেওঁলোকে কৈছে যে ইয়াত তেওঁলোকে কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰে। আৰু মই চাওক এয়া 1 বাল্টি ভেন্দি ছিঙি ল'লোঁ, বিক্ৰীয়ে কৰিব পাৰিম। আৰু এতিয়া তিতা আৰু ভেন্দি ছিঙি আহিছোঁ, প্ৰায় 1 বাল্টি পালোঁ। এইবোৰ এতিয়া আধাটো আমি ঘৰলৈ লৈ যাম বাৰু, আৰু আধা তেওঁলোকে ইয়াত বিক্ৰী কৰিব পাৰিব। কৈ আছিলোঁ কি তেওঁলোকে ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰে, সম্পূৰ্ণ অৰ্গেনিক হয়। আৰু এয়া চাওক এইফালে আকৌ মাহীয়ে তিতা দিয়ে আছে, মানে কিমান তিতা লাগিছে এইবোৰ। তাৰপিছত এতিয়া চাওক মই আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ তিতাখিনি। আৰু মোৰ গোটেই হাত এনেকুৱা খজুৱাইছে ভেন্দিৰ এই শুংবোৰ লাগি। আৰু এটা তিতা পালোঁ, এয়া চাওক ইয়াৰ গুটি পচুৱাব পাৰিম। আৰু এইখন বাৰীৰ পৰা, মাত্ৰ এখন বাৰীৰ পৰা এইখিনি ছিঙিলোঁ, মানে এইখন বাৰীৰ পৰা এইখিনি ছিঙিলোঁ। আৰু এতিয়া এটা চৰিয়া লৈছোঁ, আৰু এতিয়া সেই সন্মুখত থকা বাৰীখনলৈ যাম। এই বাৰীখনতো তিতা কেৰেলা আছে আৰু ভেন্দি আছে, আৰু ইয়াত লেচেৰামাহ আছিল। লেচেৰামাহ গছকেইডাল খালি মৰি গৈছে। আৰু সেই জংঘলত বহুত বেঙেনা চেঙেনাও আছে, এতিয়া সেইবোৰ ছিঙিব যাব নোৱাৰোঁ, বহুত বেছি জংঘল হৈ গৈছে। সন্মুখতে এয়া কেইটামান বেঙেনা গছো আছে, এইকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াত বেঙেনা কিছুমান পকিও গৈছে, এয়া চাওক। আৰু এইফালে এইটো চাওকচোন কি ধুনীয়াকৈ তিতাকেইটা একদম লাইনত লাগি আছে, মালাৰ নিচিনা, মালা পিন্ধিব পাৰিব বুলি কৈছিলোঁ মই। একদম শাৰী শাৰীকৈ লাগিছে, কিমান ধুনীয়া হয়নে? খাবলৈ ভাল লাগে আৰু দেখিবলৈও ভাল লাগে। আৰু মই এতিয়া ছেকেণ্ড বাৰীখনৰ পৰা এয়া ছিঙি আনিলোঁ, আৰু এতিয়া এইখিনি বাৰু বাল্টিত দি দিম। পিছত মই এইখিনি ভাগ ভাগ কৰিম, তিতা আৰু ভেন্দি বেলেগ বেলেগকৈ। এতিয়া এইখিনি একেলগে ৰাখিছোঁ। আৰু এতিয়া মই যাম 3 নম্বৰ বাৰীখনলৈ। 3 নম্বৰ বাৰীখনলৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাই দিছোঁ, ৰ'ব। আমাৰ মাহীয়ে বৰ্তমান গাখীৰ খীৰাই আছে গাইৰ, চাওক। তাৰপিছত এতিয়া আপোনালোকক আৰু এটা বস্তু দেখুৱাম, চাওকচোন এই ৰবাব টেঙা কেনেকৈ লুডুবা খাই লাগি আছে, চাওক। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ বাঙিৰ বাৰীখনলৈ। এয়া চাওক বাঙি কি ধুনীয়াকৈ লাগি আছে। এইটোত অকণমান পোকে খাইছে বাৰু। বাঙিবোৰ সৰু সৰু, এতিয়া পকা নাই, পকাহেঁতেনতো মই লৈ গ'লোহেঁতেন, কিন্তু পকিছে নেকি চাই ফুৰিছোঁ, নাই পকা। আৰু এয়া চাওক বাঙিবোৰ কি ধুনীয়া ধুনীয়া বাঙি লাগি আছে। এয়া পুখুৰীৰ পাৰত হয়, পুখুৰীটো মই আপোনালোকক পিছত দেখুৱাম বাৰু। এয়া চাওক কি ধুনীয়াকৈ লাগি আছে বাঙিবোৰ। বাঙি মই ইমান খাই ভাল নাপাওঁ, বাঙি ফাটি গ'লেহে খাই টেষ্টি হয়, বালিয়া বালিয়া লাগে। এতিয়া এনেকৈতো খাব নোৱাৰি বাৰু।
পাৰি, কিন্তু খাই সিমান এটা ভাল নালাগে। তাৰপিছত এতিয়া মই আপোনালোকক লৈ যাম 3 নম্বৰ নে 4 নম্বৰ বাৰী, যিয়ে নহওক আৰু যিমান নম্বৰে নহওক, এইখন এখন বাৰী। ইয়াত আপোনালোকে ভোল পাব, পানীলাও পাব, মানে ভোল আৰু পানীলাওৰ বাৰী হয় এখন। এয়া চাওক কি ধুনীয়া ভোল লাগি আছে, মই ছিঙি লৈছোঁ। আজি খাব বোলে, মানে মাছৰ লগত খাই নে কিহৰ লগত খাই নাজানো, কিন্তু আজি আমাক খুৱাই পঠাব আৰু। এয়া চাওক কি ধুনীয়া ধুনীয়া ভোল, দেখিয়ে ভাল লাগে। আৰু আছে কেইটামান, মই আৰু কেইটামান আছে সেইকেইটা ছিঙি লওঁ। তাৰপিছত এইকেইটা ভোল ছিঙিলোঁ। আপোনালোকে চাওক কি ধুনীয়া হয় এইকেইটা ভোল, চাওকচোন সম্পূৰ্ণ অৰ্গেনিক, ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা হোৱা নাই। আৰু ইফালে ধুনীয়াকৈ পানীলাও লাগি আছে, আৰু ইয়াতো তিতা গছ আছে, তিতা কেৰেলাৰ গছ আছে। মই তিতা কেৰেলা কেইটামান ছিঙি লওঁ ইয়াৰ পৰাও, মানে একদম যোনফালে যি যায় সেইফালে চব্জি আৰু এইফালে আকৌ বাঙি এটা লাগি আছে ধুনীয়াকৈ, মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে এইখন বাৰীত আছে জলকীয়াৰ বাৰী হয় এখন, ধুনীয়াকৈ জলকীয়া লাগি আছে। আৰু এইটো এটা কিবা গছ বুলি ক'লে, মই নামটো পাহৰি গ'লোঁ, খাই বোলে এইটো। আৰু এইখন হ'ল তিয়হৰ বাৰী, আৰু ইয়াত চাওক তিয়হ কি ধুনীয়াকৈ লাগি আছে, এইকেইটা কঠীয়াৰ কাৰণে ৰাখিছে বোলে, ডাঙৰ কৰিছে। আৰু ইয়াত তিয়হৰ উপৰিও ভাতকেৰেলাও লাগি আছে, মই ভাতকেৰেলাও ছিঙি আছোঁ। ইয়াত চাওক ভাতকেৰেলাকেইটাও থুপুকা থুপুকা ডিজাইনৰ হয়। ইয়াত মানে চব পোৱা আছে, কোমোৰাও আছে ইয়াত, মই খালি কোমোৰা বাৰীলৈ নগ'লোঁ। আৰু এইফালে আছে জালুকো ধুনীয়াকৈ কুমলীয়া কুমলীয়া পাতো মেলিছে, ফুলিছেও। আৰু এতিয়া মই অথনি আপোনালোকক কোৱা পুখুৰীটো দেখুৱাই আছোঁ, এইটো একদম গ্ৰীণ কালাৰ পুখুৰী, চাওকচোন একদম সেউজীয়া, গছো সেউজীয়া, পুখুৰীটো সেউজীয়া, গোটেই সেউজীয়া। আৰু এতিয়া মই এইফালে চব্জিখিনি ভাগ ভাগ কৰি আছোঁ, তিতা এক্সট্ৰাকৈ, ভেন্দি এক্সট্ৰাকৈ, আৰু বেঙেনা এক্সট্ৰাকৈ, চব এক্সট্ৰা এক্সট্ৰা কৰি আছোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ ভালকৈ। এতিয়া এয়া এক্সট্ৰাকৈ কৰি হৈ গ'ল। এইখিনি হ'ল তিতা কেৰেলা, ভাতকেৰেলা, বেঙেনা আৰু লেচেৰা মাহ, আৰু এইখিনি হ'ল ভেন্দি। চাওকচোন কিমান এসোপা ভেন্দি ওলালে। আৰু এইফালে আছে তিয়হ, মই ডালিম এটাও ছিঙি আনিছিলোঁ যে। আৰু এয়া হ'ল ভোল, আৰু এইকেইটা খাব পাৰিম বাৰু। তাৰপিছত এয়াই হৈ গ'ল আজি আমাৰ বজাৰ। এতিয়া মই এয়া পাচলি বিক্ৰী কৰিব পাৰিম বুলি কৈ আছিলোঁ। মই কৈছোঁ আজি এদিনৰ কাৰণে মই পাচলি বেপাৰী হৈ যাম। আৰু আপোনালোকেও ইয়াত আহিলে ল'ব পাৰিব পাচলি, সম্পূৰ্ণ অৰ্গেনিক হয়, কোনো সাৰ চাৰ নিদিয়ে। আৰু এয়া আছিল, এয়া ইমান ফ্ৰেছ তিতা, আজি কৈ আছিলোঁ আজি মই তিতা খাম বুলি। আৰু ইফালে এয়া মোৰ মাহীৰ শাহু হয়, তেওঁ এইবোৰ জুখি আছে, তেওঁ কিছুমান বিক্ৰী কৰিব আৰু কিছুমান আমাক দি পঠাব। আৰু ইফালে কঁঠাল খাবলৈ লৈছোঁ আমি। আৰু আপোনালোকক বস্তু এটা দেখুৱাই আছোঁ, এইখন হ'ল মোৰ মামীহঁতৰ ফুলনি বাগিচা, বহুত বেছি ফুল আছে, মই আপোনালোকক এটা চাইডে দেখুৱাইছোঁ। চাওক কি ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে, আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আমাৰ মাহীহঁতৰ শাক পাচলি বাৰীখন।